নমস্কাৰ বন্ধুসকল, জে বি চুপাৰ ষ্টাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মোৰ ছাগলজনীয়ে পোৱালি দিলে। এইটো কালি দিয়া পোৱালি হয়, আপোনালোকক দেখাইছোঁ। এইটো মানে বনাবলগীয়া কাৰণটো হ'ল ধৰক ছাগলজনী ডাঙৰ আছিল, কিয় এটা পোৱালি দিলে তাৰ বিষয়ে জনাম আপোনালোকে। এনেকুৱা অসুবিধা আপোনালোকৰ মাজত হ'ব পাৰে। ধৰক যেতিয়া ছাগলীখিনি ব্ৰিডিং কৰিছিলে বা ছাগলী যেতিয়া ঘাই লৈছিলে, শীত দিয়া সময়ত ধৰক ছাগলীটো তাৰ আগমতে বেলেগ ছাগলী যদি বেছিকৈ ব্ৰিডিং কৰা হ'লে এনেকুৱা প্ৰব্লেম হয়। ধৰক মোৰ ছাগলীটো এনেকুৱা আছিল, মই এই ছাগলী শীত দিয়া সময়ত শীত অহা সময়ত যেতিয়া ব্ৰিডিং কৰিব দিছিলোঁ তেতিয়া মানে তাৰ আগত দুদিন কণ্টিনিউ দুজনী ছাগলীক ব্ৰিডিং কৰা হৈছিল। সেয়েহে মানে মোৰ ইমান ডাঙৰ ছাগলীজনী এটা পোৱালি দিলে, মানে সেইটো কাৰণে অসুবিধা আপোনালোকে সদায় মন কৰিব। যদি ভাল ছাগলী আপোনালোকে ব্ৰিডিং কৰিব বিচাৰে যদি তেনেহ'লে হেৰি কৰিব। আৰু প্ৰথমতে ধৰক চাব ছাগলীবিলাক কেনেকৈ ব্ৰিডিং কৰাৰ সময়ত বেলেগ ছাগলী যাতে মানে ব্ৰিডিং কৰা 2-এদিনৰ পাছত গেপ কৰি ব্ৰিডিং কৰাব। এতিয়া কণ্টিনিউ যদি ব্ৰিডিং কৰা এতিয়া পোৱালি মানে এটা পোৱালি দিয়াৰ সম্ভৱ থাকে, কাৰণ ছাগলীটো দুৰ্বল হৈ যায় বা খোৱা বোৱা যত্ন ল'ব লাগিব। সেয়েহে সদায় ব্ৰিডিং কৰাৰ আগত আপোনালোকে এদিন তাৰপিছতে মানে ছাগলী ব্ৰিডিং কৰিবলৈ দিব। আৰু কিছুমান বন্ধু বান্ধৱীসকলে সুধি আছে যে আমাৰ ছাগলীবিলাক শীত অহা নাই। শীত নহাৰ কাৰণটো হয় আপোনালোক দেখুৱাম বাৰু, কি কাৰণত শীত নাহে, তাৰ বিষয়ে কি মেডিচিন বা দৰৱ ব্যৱহাৰ কৰিব তাৰ বিষয়ে জনাইছোঁ আপোনালোকক। চাওক আপোনালোকে যদি আপোনালোকৰ ছাগলীবিলাক শীত বা গৰম হোৱা নাই তেনেহ'লে আপোনালোকে কি ধৰণৰ মেডিচিন ব্যৱহাৰ কৰিব। আপোনালোকে প্ৰথমতে যাব ওচৰৰ ফাৰ্মাচীত বা ভেটেৰিনেৰী ডাক্তৰৰ ওচৰত যাব। তাত গৈ আপোনালোকে খবৰ কৰিব, সুধিব যে মোৰ ছাগলীজনী এনেকুৱা শীত অহা নাই বা পোৱালি দিয়া 3-4 মাহ পাৰ হৈ গ'ল। চাব কিছুমান ছাগলী পোৱালি দিয়া 45 দিন বা 50 দিনৰ 60 দিনৰ ভিতৰত 2 মাহৰ ভিতৰত মানে শীত আহে, আৰু কিছুমান দেৰিকৈ শীত আহে। শীত নাহে 45 দিন পাৰ হৈ যায় বা 2 মাহ পাৰ হৈ যায়, তাৰপিছত আপোনালোকে ফাৰ্মাচীত গৈ কিনি খবৰ কৰিব। আৰু ছাগলীখিনি এনেকৈ শীত অহা নাই মই আৰু ধৰক পোৱালি দিয়া আমুক দিন হ'ল, তেতিয়া আপোনালোকৰ ফাৰ্মাচীত 2টা দৰৱ বিশেষকৈ আপোনালোকে আনিব চেষ্টা কৰিব। এটা হৈছে কামধেনু কেপচুল পায়, এইটো কেপচুল খুৱাব। কেপচুলটো খোৱাৰ হেৰিটো হৈছে নিয়মটো হৈছে ধৰক ৰাতিপুৱা যেতিয়া ধৰক একো খাবলৈ নিদিব তেতিয়াও খুৱাব। সেইটো খুৱাই চাব। সেইটো এদিন টেবলেট খুৱাব, এদিন এটা খুৱাব। খালি সদায় খোৱা মন কৰিব। সেইটো টেবলেট প্ৰথম ৰাতিপুৱা সময়ত খুৱাব, যাতে সিহঁতে একো দানা পানী নোখোৱাৰ আগতে। যদি সেইটো নাপায় আৰু এটা টেবলেট আছে, সেইটো হৈছে প্ৰজন্ত আপুনি খুৱাব পাৰে। সেইটো খুৱাব চাব। নেক্সট 2-3 দিনৰ ভিতৰত আকৌ সিহঁতে শীতত মানে আহি যাব। মোৰ ক্ষেত্ৰত তেনেকুৱা মোৰ ফাৰ্মত সেনেকুৱা এটা অসুবিধা হোৱা নাই বৰ্তমান। যিকেইদিন ছাগলী আহিছে শীত টাইমতে আহিছে, খালি মানে অলপ পোৱালি দিওঁতে অলপ খেলিমেলি হৈছে, কাৰণ পোৱালি ব্ৰিডিং দিয়া সময়ত যোনটো বিডাৰটো অলপমান ভাল নহৈছিলে। নোহোৱা কাৰণটো কি, এজনী ছাগলী চাওক, এজনী ছাগলী মই যোৱাবাৰ 3টা পোৱালি দিছিলে, কিন্তু বৰ্তমান এইবাৰ এটা পোৱালি দিলে। এনেকৈ হ'লে মানে ফাৰ্মখন অলপ ডাউনত যায়, সেইকাৰণে কিন্তু উপায় নাই। ব্ৰিডিং দিয়াত অলপ অসুবিধা হ'ল, কাৰণ ব্ৰিডিং দিয়া সময়ত যোনটো ব্ৰিডাৰ আছিলে সেই ব্ৰিডাৰটো তাৰ 2-3 দিন তাৰ আগত 3জনী ছাগলী ব্ৰিডিং কৰাইছিলে। সেই ব্ৰিডিং কৰা মানে অলপ মোৰ যেন 4 নম্বৰত পৰিছিলে। সেয়েহে তেনেকুৱা ক্ষেত্ৰত মানে ছাগলীবিলাক পোৱালি এটা দিয়ে। আপোনালোকে সেইটো সদায় মন কৰিব। শীত আহে ব্ৰিডিং কৰিবলৈ নিয়ে, তেতিয়া যদি আগতে ধৰক বেলেগ ছাগলী ব্ৰিডিং কৰায় তেতিয়া আপোনালোকে ব্ৰিডিং কৰিব নিদিব। লাগিলে এদিন ৰখাই দিব বা ঘৰতে হ'লেও এদিন ৰখাই দিব। আপোনালোকে ছাগলী যদি শীত নাহে সেইকেইটা দৰৱ আনিব। দৰৱকেইটা আকৌ কৈ দিছোঁ মই। এটা হৈছে কামধেনু আৰু এটা হৈছে প্ৰজনন। এই কেপচুলকেইটা আপোনালোকে ফাৰ্মাচীত বা ভেটেৰিনেৰী ওচৰত খবৰ কৰিব, তাতে পাই যাব। খুৱাব। নেক্সট 2-3 দিনৰ পিছত সিহঁতৰ আকৌ শীত আহিব আৰু চাব। মোৰ ফাৰ্মত এনেকুৱা ধৰণৰ অসুবিধা হোৱা নাই, মই এনেকুৱা কেপচুল খোৱা নাই। আজিলৈ ভিডিঅ'টো মানে মোৰ ফাৰ্মত আজি এজন সদস্য বাঢ়িল। ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল লাগে লাইক কৰিব, আৰু চেনেলটো যদি প্ৰথমবাৰ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিব। আজিলৈ মানে থেংক ইউ।